নমস্কাৰ বন্ধুসকল আৰএবি অটো টিভিৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'ত আমি এতিয়ালৈকে যিমানখিনি বাইক অটো এক্সপোত শোকেস কৰা হৈছে সেই গোটেইখিনি বাইক আৰু তাৰ উপৰিও ডে 2ত যিমানখিনি গাড়ীৰ মানে শোকেস কৰোৱা হ'ল সেই গোটেইখিনি গাড়ীৰ বিষয়ে কথা পাতিম তেনেহলে আহক এতিয়া ভিডিঅ'ৰ মুখ্য বিষয়বস্তু ফালে যাওঁ বন্ধুসকল প্ৰথমতে আমি টু হুইলাৰ্ছৰ বিষয়ে জানিলো টু হুইলাৰ্ছ কেনেকুৱা ধৰণৰ টু হুইলাৰ্ছ অটো এক্সপোত শোকেস কৰা হৈছে আপোনালোকক আকৌ কৈ দিছো গ্ৰেটাৰ নয়ডাত Indian Auto Expo চলি আছে 2020 চনৰ 7 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈকে চলিব প্ৰথমতে আমি আহিছো অকিনাৱা নামৰ যেটো ই-বাইক কোম্পানী হেতুৰ ফালে অকিনাৱাই তেওঁলোকৰ প্ৰথমখন মেক্সি স্কুটাৰ এজ এ ইলেক্ট্ৰিক স্কুটাৰ মুকলি কৰিছে ডিটেইলছ কোনো জানিব পৰা হোৱা নাই মূল্যৰ বিষয়ে কোনো জানিব পৰা হোৱা নাই কিন্তু তেওঁলোকে মাত্ৰ তেওঁলোকৰ প্ৰডাক্টটো শোকেস কৰিছে হিৰো ইলেক্ট্ৰিকৰ AE47 নামৰ এখন ইলেক্ট্ৰিক বাইক তেওঁলোকে শোকেস কৰিছে ইয়াৰ উপৰি হিৰো ইলেক্ট্ৰিকৰ আৰু কেইবাটাও লঞ্চেছ আছে যেনে ধৰক হিৰো ইলেক্ট্ৰিক AE29 এখন স্কুটাৰ হয় ইলেক্ট্ৰিক স্কুটাৰ তাৰ উপৰিও হিৰো ইলেক্ট্ৰিক AE3 ট্ৰাইক এখন 3 হুইলড স্কুটাৰ হ'ব ইলেক্ট্ৰিক স্কুটাৰ গতিকে হিৰো ইলেক্ট্ৰিকৰ ইমানখিনি লঞ্চেছ এবাৰ অটো এক্সপোত মানে দেখুওৱা হৈছে শোকেস কৰা হৈছে বন্ধুসকল এপ্ৰিলৰ ফালৰ পৰা কেইবাটাও শোকেসৰ খবৰ আহিছে এপ্ৰিলিয়াই তেওঁলোকৰ টিউনো 150 নামৰ এখন বাইক শোকেস কৰিছে অতি সোনকালে ভাৰতীয় বজাৰত মুকলি হ'ব বুলি জানিবলৈ দিছে আৰু তাৰ উপৰিও তেওঁলোকে SXR 160 নামৰ এখন নতুন স্কুটাৰো শোকেস কৰিছে আৰু উল্লেখযোগ্য যে এটো এটা এখন নতুন স্কুটাৰ হ'ব আগৰ SSR 160 যিখন স্কুটাৰ সেইখনো ভাৰতীয় বজাৰত উপলব্ধ থাকিব সুজুকিয়ে তেওঁলোকৰ যিমানখিনি মটৰচাইকেল স্কুটাৰছ আছে গোটেইখিনিৰে BS6 মডেল তাতে শোকেস কৰিছে আৰু মুকলি কৰিছে সুজুকি জিক্সাৰ সিৰিজৰ গোটেইকেইখন বাইকৰে BS6 তাতে শোকেস কৰা হৈছে তাৰ উপৰিও সুজুকি বাৰ্গমেন ষ্ট্ৰীট সুজুকি XS 125 এই সকলোবিলাক স্কুটাৰো তাতে শোকেস কৰা হৈছে ইয়াৰ উপৰিও বন্ধুসকল ভেস্পা কোম্পানীয়ে ভেস্পা ইলেক্ট্ৰিকা নামৰ এখন নতুন ইলেক্ট্ৰিক স্কুটাৰ ভাৰতীয় অটো এক্সপোত মুকলি কৰিছে অতি সোনকালে ভাৰততো মানে মুকলি হ'ব এই ভেস্পা ইলেক্ট্ৰিকা স্কুটাৰখনৰ মুখ্য প্ৰতিদ্বন্দ্বী হ'ব বাজাজ সেটক ইলেক্ট্ৰিক যিখন স্কুটাৰ অলপদিনৰ লঞ্চ হৈছিল সেইখন তেতিয়া আমি ফ'ৰ হুইলাৰ্ছৰ ফালে আহোঁ কেনেকুৱা ধৰণৰ ফ'ৰ হুইলাৰ্ছ দ্বিতীয় দিনা শোকেস কৰা হ'ল কোন কোম্পানী নতুন গাড়ীৰ মানে কনসেপ্ট শো কৰিলে সকলোবিলাক আমি এতিয়া কথা পাতিছোঁ তেনেহ'লে বন্ধুসকল প্ৰথম খবৰ হৈছে Hyundaiৰ ফালৰ পৰা Hyundai তেওঁলোকৰ ক্ৰেটাৰ যিটো সেকেন্ড জেনেৰেশ্যন হ'ব সেই সেকেন্ড জেনেৰেশ্যনটো অটো এক্সপোত মুকলি কৰিছে আমি আগৰে পৰাই কৈ আছিলোঁ যে iX25 যিখন চাইনাত চলে সেইখনেই ভাৰতৰ ক্ৰেটা হ'ব ডিজাইনৰ ফালৰ পৰা তেনেকৈ দেখিবলৈ পোৱা গৈছে আপোনালোকক মই পিকচাৰ দিছোঁ চাব পাৰে আপোনালোকে ডিজাইনৰ ফালৰ পৰা তেনেকৈ দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ iX25ৰ নিচিনা এখন মিড সাইজ SUV আপোনালোক সকলোৱে জানে আৰু এটা ধুনীয়া নতুন ষ্ট্ৰাইকিং এক্সটেৰিয়ৰ ডিজাইনৰ সৈতে আহিছে গাড়ীখন এটো উল্লেখযোগ্য যে কিয়া সেল্টছত যেটো পাৱাৰ ট্ৰেইন অপচন আছে সেই একেটা অপচনৰ সৈতে ক্ৰেটা এবাৰ বজাৰলৈ আহিব বন্ধুসকল Volkswagen এখন নতুন ইলেক্ট্ৰিক কাৰ টিজ কৰি উলিয়াইছে এটা কনসেপ্ট দেখাইছে কনসেপ্টৰ নাম হৈছে Volkswagen ID Cross এতিয়ালৈকে লঞ্চ হোৱাৰ কোনো কথা মানে ক'ব পৰা হোৱা নাই তথাপিও সম্ভাৱনা আছে 2021 চনত তেওঁলোকে লঞ্চ কৰে আৰু এবাৰ চাৰ্জত তেওঁলোকে প্ৰায় 500 কিলোমিটাৰ মানৰ মানে ৰেঞ্জ থকাৰ কথা ঘোষণা কৰিছে তাৰ লগতে 306 bhp ক্ষমতা আৰু 450 নিউটন মিটাৰ টৰ্ক এই গাড়ীখনে উৎপাদন কৰিব পাৰে বুলি Volkswagenৰ ফালৰ পৰা জানিব পৰা গৈছে Marcedes Benzৰ ফালৰ পৰা এটা নতুন খবৰ আহিছে Marcedes Benz তেওঁলোকৰ V-Class Marco Polo নামৰ এখন কেম্পাৰ ভেহিকল শোকেস কৰিছে অটো এক্সপোত 1.46 crore rupeesৰ এই গাড়ীখন হ'ব আৰু আসলতে সাধাৰণ মানুহৰ কাৰণে টাচেবল নহয় তথাপিও কৈ দিছোঁ অটো এক্সপোত যেটো শোকেস কৰোৱা হৈছে আসলতে মাৰ্কো পোলো ভাৰ্জন বা কেম্পাৰ ভেহিকল বুলি ক'লে কি বুজা যায় যদি আপোনালোকে কৰবাত যায় আপোনালোকে মানে এটা ধুনীয়াকৈ এটা মিনি হোমৰ নিচিনা পিছফালে ঠাই থাকে হেবিলাকো কেম্পাৰ ভেহিকল বুলি কোৱা যায় আপোনালোকে জোৰে হেখন গাড়ী ৰাখি মানে থাকিব পাৰে তেনেকুৱা ধৰণৰ ইণ্ডিয়াত ইমান এটা পপুলাৰ নহয় এই বস্তুটো এতিয়ালৈকে কিন্তু হয়তো ভৱিষ্যতে হ'বও পাৰে ক'ব নোৱাৰি চীনৰ কোম্পানী গ্ৰেট ৱাল মটৰছে GWM কালিও কৈছিলোঁ সেই কোম্পানীটোৱে এখন ইলেক্ট্ৰিক ভেহিকল ইলেক্ট্ৰিক গাড়ী শোকেস কৰিছে R1 EV বুলি আৰু এই গাড়ীখন 300 কিলোমিটাৰ ৰেঞ্জ হ'ব বুলি জানিব পৰা গৈছে আৰু 33 কিলোৱাট এটা মটৰৰ সৈতে গাড়ীখন আহিব আৰু গাড়ীখন কেতিয়া ভাৰতীয় বজাৰত লঞ্চ হ'ব তাৰ বিষয়ে কোম্পানীটোৱে কোনো কথা প্ৰকাশ কৰা নাই Maruti Suzuki এখন অত্যন্ত পপুলাৰ গাড়ী Maruti Vitara Brezza সেই গাড়ীখনৰ ফেচলিফ্ট মডেলটো এবাৰ শোকেস কৰা হৈছে অটো এক্সপোত 1.5 লিটাৰ পেট্ৰল ইঞ্জিনৰ সৈতে গাড়ীখন আহিব PS6 কমপ্লায়েন্ট ইঞ্জিন হ'ব 105 bhp ক্ষমতা উৎপাদন কৰিব পাৰিব আৰু 5 স্পীড ম্যানুৱেল আৰু 4 স্পীড টৰ্ক কনভাৰ্টাৰ অটোমেটিক গিয়াৰ বক্সৰ সৈতে গাড়ীখন উপলব্ধ হ'ব বুলি জানিব পৰা গৈছে আৰু কিছুদিনৰ ভিতৰতে গাড়ীখন বজাৰতো লঞ্চ কৰা হ'ব এনেকুৱাকৈ জানিব পৰা গৈছে
ৰেনৰ ফালৰ পৰা আৰু এটা খবৰ আহিছে ৰেনয়ে কৈছে যে তেওঁলোকৰ যিখন ডাষ্টাৰ গাড়ী সেই গাড়ীখনৰ এটা 1.3 লিটাৰ টাৰ্বো পেট্ৰল ইঞ্জিনৰ সৈতে তেওঁলোকে গাড়ীখন মুকলি কৰিব BS6 কমপ্লাইট ইঞ্জিন হ'ব 156 bhp 156 bhp ক্ষমতা থাকিব গাড়ীখনত আৰু 6 স্পীড মেনুৱেল আৰু CVT অটোমেটিকৰ সৈতে গাড়ীখন আহিব কেৱল কালিৰ অটো এক্সপোৰ খবৰত এটা নতুন চাইনিজ কোম্পানীৰ কথা মই উল্লেখ কৰিছিলোঁ হাইমা নামৰ হাইমাই তেওঁলোকৰ হাইমা E1 EV নামৰ এখন নতুন সৰু SUV ইলেক্ট্ৰিক SUV তেওঁলোকে শোকেছ কৰিছে আৰু 302 কিলোমিটাৰ ফুল চাৰ্জ ৰেঞ্জ হ'ব বুলি জানিব পৰা গৈছে বাৰ্ড ইলেক্ট্ৰিক নামৰ এটা কোম্পানীৰ লগত তেওঁলোকে পাৰ্টনাৰশ্বিপ কৰিছে আৰু 2022 চনৰ আৰম্ভণিতে গাড়ীখন ভাৰতীয় বজাৰত তেওঁলোকে মুকলি হ'ব বুলি প্ৰকাশ কৰিছে যোৱাকালিও MGৰ ফালৰ পৰা কেইবাটাও লঞ্চ আমি দেখিবলৈ পাইছিলোঁ কেইবাটাও শোকেছ আমি দেখিবলৈ পাইছিলোঁ যোৱাকালিৰ লঞ্চ কেইটাৰ উপৰিও তেওঁলোকে আজি MG হেক্টৰ প্লাছ নামৰ এখন নতুন গাড়ী লঞ্চ কৰিছে আচলতে এখন 5 সিটাৰ হেক্টৰ এটা এক্সটেণ্ডেড ভাৰ্জন হয় এখন 7 সিটাৰ গাড়ী হয় 3 ৰো ভাৰ্জন বুলি ক'ব পাৰি পুৰণি হেক্টৰখনতকৈ 40 মিলিমিটাৰ দীঘল হ'ব গাড়ীখন এই গাড়ীখন আচলতে যিখন আমাৰ মহিন্দ্ৰা XUV 500 আৰু টাটা গ্ৰেভিটাছ এনেকুৱা গাড়ীৰ লগত কম্পিটিশ্যন কৰিব তেনেহ'লে বন্ধুসকল অটো এক্সপোত যিমানখিনি বাইক শোকেছ হৈছিল এতিয়ালৈকে আৰু যিমানখিনি গাড়ী দ্বিতীয় দিনা শোকেছ হৈছে সেই গোটেইখিনিৰ খবৰ মই আপোনালোকক আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ আপোনালোকে যদি ভিডিঅ' চাই ভাল পাইছে আপোনালোকে যদি কিবা শিকিবলৈ পাৰিছে তেনেহ'লে নিশ্চয় তলত কমেণ্ট কৰিব আৰু তাৰ উপৰিও চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে আমাৰ নেক্সট ইয়াৰ পিছত আহিবলগীয়া ভিডিঅ'বিলাকৰ আপডেট পাই থাকে তেনেহ'লে বন্ধুসকল ভিডিঅ' শেষ কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ মাত্ৰ জনাওঁ যে সদায় নিজৰ সেফটি আপোনালোকে নিজৰ সুৰক্ষাৰ প্ৰতি ধ্যান ৰাখিব আৰু তাৰ উপৰিও ট্ৰেফিক ৰুল সদায় মানি চলিব তেনেহ'লে বন্ধুসকল আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ নমস্কাৰ